কি কৰিছা? এই যাব ৰেডি হৈ আছো। ওলাই লোৱা। হ'ব। হেল্ল', গাড়ীত উঠিলানে? বহি আছো গাড়ীত। তোমাৰ ওচৰত কোন বহিছে? এই অচিনাকি পেচেঞ্জাৰ এজন বহি আছে কাষত। সেইটো ময়ো জানো, কিন্তু ল'ৰা নে ছোৱালী সেইটো কোৱা। বয়সীয়াল দাদা এজন বহি আছে। মিছা ক'ব নালাগেও। তুমি যে ছোৱালীৰ কাষত বহিছা সেইটো মই ভালকে জানো। ফেচবুক, ইনষ্টাগ্ৰামত কাষত বহা ছোৱালীজনীক লৈ তুমি যিহে লিখা। বয়সীয়াল আংকুলৰ লগত কিমান হ'ল চোৱাচোন। মাতিব আহিছা। চাইছো বাবু। 2টা বাজিলে। কোন ছোৱালী মাত শুনিছো মই? তই ছোৱালীৰ লগতে বহিছ। এখন কিন্তু বাপেৰ গাড়ী নিকে। ঐ, তই মোক এতিয়া গালি দিব পৰা হলি? তাইক পালি যা। এতিয়া কথা এটা ক'ব নোৱাৰো। এজনী কেনেকুৱা ছোৱালী গানো পাই ইমান অশান্তি কৰিছে যে বাৰে বাৰে হয় ভাই আমি সিহঁতকেইটাই জানে আৰু এইবোৰ মাক দেউতাকৰ ভুল জানানে ভাই আমাৰো ভণ্টি আছে মানুহক এনেকুৱা কাপোৰ দি থাকিব নালাগে হয় নে নাই সঁচা কৈছো কাষত দাদা এজন বহি আছে। মই জানোৱে তোমাৰ কাষত ছোৱালী বহি আছে। ফোনটো দিয়া তাইক। মই হ'লে নোৱাৰো দেই, মানুহজন বহুত খঙা যেন লাগিছে দেখিবলৈ। ফোনটো দিবানে নে ৰিলেশ্যন বেকআপ কৰিম কোৱা? ঠিক আছে দিছো ৰ'বা। এনেকে নহয়, ভিডিঅ' কল কৰা। কি ভিডিঅ' কল ভিডিঅ' কল, নহ'লে তুমি ঠগিব পাৰাতো। এনেও তুমি যাৰ মাত উলিওৱাত এক্সপাৰ্ট। ঠিক আছে কৰি আছো ৰ'বা। দাদা এই মোৰ গাৰ্লফ্ৰেণ্ডজনীক আপুনি জাষ্ট হাই এটা কৈ দিলে হৈ যাব। তোমাৰ গাৰ্লফ্ৰেণ্ডজনীক হাই কৰিব লাগিব হয়। হাই আংকুল। হাই। হাই ফোন কেমেৰাটোৰ ফালে ভালকে চাওকচোন, আপোনাৰ মুখখন অহা নাই। মাজনী এতিয়া ভালকে দেখিছানে ঐ আহক জালুকবাৰী নেকি হা দেউতা আপনো চুম জালুকবাৰী এইবোৰ কৰি ফুৰিছা। ৰবা আজি ঘৰলৈ গৈ পাই লওঁ।